জীৱনত এনে এক সময় আহে য'ত অনুভৱ হ'বলৈ ধৰে তেওঁক মই বহুত ভাল পাওঁ, নিজতকৈও বেছি। তেওঁ নহ'লে মই মৰি যাম। আজি তুমি যাৰ বাবে নিজৰ জীৱনৰ সমস্ত সময়, সুখ, আনন্দ সকলো এৰি দিছা, তেওঁ নহ'লে এটা ৰাতি পুৱাব নোৱাৰা, কথা নাপাতিলে এটা দিন থাকিব নোৱাৰা। তেওঁ 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 সকলোতে মাথো তেওঁ। কথা আছিল ৰাতি 11:30 বজালৈ হোৱাটছআপত অনলাইন থকা, কিন্তু ৰাতি 2টা বজালৈ অনলাইন আছিল। তুমি লিখিছিলা, অথচ আওকাণ কৰিলা। কিন্তু কিমান দিন শেষ হয়তো এদিন হঠাৎ সুধিলা, ইমান দেৰিলৈ কাৰ লগত অনলাইন আছিলা? ইফালৰ পৰা উত্তৰ আহিল, তুমি মোক সন্দেহ কৰিছা। তুমিও যে এনেকুৱা মই ভবা নাছিলোঁ। এই যে এষাৰ কথা, এইষাৰ কথাই তুমি মমৰ দৰে থিয়ৈ থিয়ৈ গলি যাবা আৰু নিজকে অপৰাধী বুলি ভাবি ল'বা। মনত হাজাৰটা দুখ, তেওঁৰ মনত যে মই আঘাত দিলোঁ। কি যে হ'ব এতিয়া। আৰু কেইদিনমানৰ পাছত দেখিলা সেই আপোনজন বেলেগৰ লগত। এতিয়া জানো তোমাৰ ওচৰত ক'বলৈ কিবা আছে? এবাৰ বাৰু ভাবিছানে কি কৰি আছিলা? নিশ্চয় নাই ভবা। ভাবিছা যে সকলোবোৰ শেষ। আচলতে শেষ একো হোৱা নাই, আৰম্ভণিহে হৈছে। তুমি একো হেৰুওৱা নাই, হেৰুৱাইছে তেওঁ। কি হেৰুৱাইছে জানানে? তোমাৰ দৰে এজন প্ৰেমিক অথবা প্ৰেমিকা। মনত এবাৰ কৈ যোৱা, বহুত আহিব। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে ব্লক কৰা। বাৰে বাৰে কল কৰিছা নেকি? নকৰিবা। ফটো চাই কান্দিছা? নেকান্দিবা। জীৱন মাথো এটাই, উপভোগ কৰা। আনক ইমপ্ৰেছন কৰা বাদ দিয়া, নিজক ভাল পাবলৈ শিকা। জীৱন জীয়াবলৈ আৰু বহুত এনে ভাল লগা বস্তু আছে। সমাজক দেখাই দিয়া তেওঁ অকল মাত্ৰ ভাল পোৱাহে আছিল, অক্সিজেন নহয়। যি নাথাকিলে তুমি মৰি যাবা। যদি উদ্দেশ্য বিচাৰি পোৱা নাই তেন্তে যোৱা, তেওঁক দিয়া উপহাৰটো মা দেউতাকে দি চোৱা এবাৰ।